সাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো আৰু বেল আইকনটো দবাই দিয়ক যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। বৰ্তমান সময়ত হোৱাটছএপ এপ আটাইতকৈ বেছি ব্যৱহৃত মেছেঞ্জাৰ এপ হৈ পৰিছে। বৰ্তমান সময়ত মানুহে যদি কোনো স্মাৰ্টফোন কিনে তেতিয়াহ'লে হোৱাটছএপকে পোনপ্ৰথমে মোবাইলত ইনষ্টল কৰা দেখা যায়। এই মেছেঞ্জাৰ এপটোক ডেকাৰ পৰা বুঢ়া সকলোৱে ব্যৱহাৰ কৰে। হোৱাটছএপৰ আৰম্ভ 2009 চনত দুজন বন্ধু ব্ৰাউন এক্টন আৰু জেন কমে কৰিছিল। ব্ৰাউন এক্টন য়াহু কোম্পানীত ইঞ্জিনিয়াৰৰ পদত কাম কৰিছিল। জেন কম ৱাও নামৰ হেকাৰ গ্ৰুপত কাম কৰিছিল। জেন কম মধ্যবিত্ত পৰিয়ালৰ এজন সদস্য আছিল। তেওঁৰ জন্ম 24 ফেব্ৰুৱাৰী 1976 চনত হৈছিল। তেওঁৰ দেউতাক ঘৰ বনোৱা কোম্পানীত কাম কৰিছিল। জেন কমে চেণ্ট জৰ্জ ষ্টেট ইউনিভাৰ্চিটি কেলিফৰ্ণিয়াৰ পৰা কম্পিউটাৰ ছায়েন্স আৰু মেথছত শিক্ষা সম্পূৰ্ণ কৰিছিল। 1998 চনত জেন কমেও য়াহু কোম্পানীত কাম কৰিবলৈ আৰম্ভ কৰিছিল। এক্টনৰ জন্ম 17 ফেব্ৰুৱাৰী 1972 চনত মাইকেগন চহৰত হৈছিল। এক্টনে 1994 চনত ষ্টেনফৰ্ড ইউনিভাৰ্চিটিৰ পৰা কম্পিউটাৰ ছায়েন্সৰ শিক্ষা সম্পূৰ্ণ কৰিছিল। শিক্ষা সম্পূৰ্ণ কৰাৰ পিছতে এক্টনে এপলত ছফ্টৱেৰ ইঞ্জিনিয়াৰ আৰু পিছত এডবত কাম কৰিছিল। তাৰ পিছত 1996 চনত য়াহুত কাম কৰা আৰম্ভ কৰিছিল। সেই য়াহুৰ অফিচতে ব্ৰাউন এক্টন আৰু জেন কমে প্ৰথমবাৰৰ বাবে লগ পাইছিল। তেওঁলোক দুজনৰ টেকন'লজিৰ ক্ষেত্ৰত বহুত জ্ঞান থকাৰ বাবে তেওঁলোক দুজন ভাল বন্ধু হৈ পৰিছিল। প্ৰায় 10 বছৰ একেলগে কাম কৰাৰ পিছত তেওঁলোক দুজনে য়াহুৰ চাকৰি এৰাৰ নিৰ্ণয় লৈছিল আৰু 2007 চনত দুজনে য়াহুৰ চাকৰি এৰি দিছিল। হোৱাটছএপ বনোৱা কথাটো জেন কমে টিভি চাই থকাৰ সময়ত প্ৰথমে ভাবিছিল। তেওঁ ভাবিছিল যে কোনো এনেকুৱা এটা এপ বনোৱা যায় যাৰ দ্বাৰা তেওঁৰ বন্ধুসকলক সহজতে খবৰ পঠিয়াব পাৰে আৰু লগতে তাতে যাতে কোনো ধৰণৰ খৰচ নহয়। এই আইডিয়াটো যেতিয়া কমে এক্টনক কৈছিল তেতিয়া এক্টনে এই আইডিয়াটো ভাল পোৱা নাছিল, যদিও তেওঁ পিছত এই কথাটো মানি লৈছিল। তাৰ পিছত এক্টন আৰু কমে এপ বনোৱা কামত লাগি গৈছিল আৰু পিছত তেওঁলোকে এই কামটোত সফল হৈছিল। কিন্তু এপটোৰ আৰম্ভণিতে তেওঁলোকে বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। পিছত এই অসুবিধাসমূহ দেখি কমে এক্টনক হোৱাটছএপৰ প্ৰজেক্টটো এৰি নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ কথা কৈছিল। তেতিয়া এক্টনে কমক বুজাইছিল যে যদি তেওঁলোকে এতিয়া হোৱাটছএপ এৰি দিয়ে তেতিয়াহ'লে এইটো তেওঁলোকৰ বাবে ডাঙৰ ভুল হ'ব। তাৰপিছত তেওঁলোকে হোৱাটছএপৰ ডেভেলপ কৰাত লাগি গৈছিল। তেওঁলোকে হোৱাটছএপক আগুৱাই লৈ যাবৰ বাবে চাকৰি কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰথমে তেওঁলোকে ফেচবুকৰ অফিচলৈ গৈছিল, কিন্তু তাৰ পৰা তেওঁলোকক ৰিজেক্ট কৰি দিছিল। পিছত টুইটাৰ আৰু কিছুমান ডাঙৰ কোম্পানীত চেষ্টা কৰিছিল, কিন্তু তাতেও তেওঁলোকে চাকৰি নাপালে। লগত টকাৰ অভাৱত তেওঁলোকে হোৱাটছএপৰ ডেভেলপো কৰিব পৰা নাছিল। শেষত তেওঁলোকে তেওঁলোকৰ বন্ধুসকলৰ পৰা সহায় বিচাৰিছিল। তেওঁলোকে হোৱাটছএপৰ বিষয়ে বন্ধুকেইজনক কৈছিল আৰু তেওঁলোকৰ সকলো বন্ধুৱে এই কামটোত সহায় কৰাৰ বাবে আগুৱাই গৈছিল। তাৰপিছত তেওঁলোকে দিন ৰাতি একাকাৰ কৰি হোৱাটছএপক ডেভেলপ কৰাত লাগি গৈছিল। 2010 চনৰ পৰা 2014 লৈকে হোৱাটছএপ ব্যৱহাৰকাৰীৰ সংখ্যা সম্পূৰ্ণ বিশ্বতে হৈ পৰিছিল। 2014 চনৰ শেষলৈ হোৱাটছএপ ব্যৱহাৰকাৰীৰ সংখ্যা 60 কোটিতকৈ অধিক হৈ পৰিছিল। সেই সময়ত হোৱাটছএপ ব্যৱহাৰকাৰীৰ সংখ্যা মাহত 2.5 কোটিলৈ বৃদ্ধি পাইছিল। যি ফেচবুক কোম্পানীয়ে এক্টন আৰু কমক চাকৰিৰ পৰা ৰিজেক্ট কৰি দিছিল, পিছত সেই কোম্পানীটোৱে 2014 চনত 1 লাখ কোটিতকৈ অধিক টকাত হোৱাটছএপক কিনিছিল। তো বন্ধুসকল, আজিৰ বাবে ভিডিঅ'টোত এইখিনিয়ে। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক।